হেল্ল' বন্ধুসকল, মই আপোনালোকক আজি দেখুৱাম। আপোনালোকে আপোনাৰ নাম লিখি টাইপ কৰিব, আপোনালোকৰ ৰিংটোন হৈ যাব। মই আপোনালোকক দেখুৱাই আছো। আপোনালোকে এই এপছটোত প্লে ষ্ট'ৰ গৈ ডাউনলোড কৰিব। এপটোৰ নাম হ'ল মাই নেম ৰিংটোন মিউজিক। মই দেখুৱাই আছো। আপোনালোকে প্লে ষ্ট'ৰত আহি মাই নেম ৰিংটোন মিউজিক লিখি চাৰ্চ দিব। দিয়াৰ পিছত এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ যেহেতু ডাউনলোড কৰা আছে, মই ডাউনলোড নকৰোঁ। মই ইয়াৰ পৰা অপেন কৰি আছো। অপেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে চিম্পলি এলাউ কৰি দিব। এলাউ কৰাৰ পিছত ইয়াত ষ্টাৰ্ট আছে, ইয়াত ক্লিক কৰি দিব। অলপমান লোডিং লৈছে। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথম ষ্টেপত দেখিবলৈ পাব ক্ৰিয়েট। আপোনালোকে ইয়াত ক্লিক কৰি দিব। কৰাৰ পিছত এলাউ কৰি দিব। ইয়াত আপোনালোকৰ ইণ্টাৰ নেম ইয়াত শ্ব' হৈছে। আপোনালোকে ইয়াত আপোনালোকৰ নাম টাইপ কৰিব। মই ইয়াত মোৰ চেনেলৰ নাম টাইপ কৰিছোঁ, গুগল আছাম। প্লিজ পিক আপ দ্য ফোন। আপোনালোকে এনেকৈ ৩-৪ বাৰ লিখিব। মই দেখুৱাই আছো। দেখিবলৈ পাইছে, মই ইয়াত ৩ বাৰ টাইপ কৰিছোঁ। মই আপোনালোকক শুনুৱাই আছো ৰিংটোনটো কেনেকুৱা হ'ব। এনেকুৱা হ'ব। আপোনালোকে ইয়াৰ পৰা চিম্পলি নেক্সটত ক্লিক কৰি দিব। ই ডাউনলোড হৈ আছে। ডাউনলোড হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছো। আপোনালোকে মাই ৰিংটোনত যাব। গৈ দেখিবলৈ পাইছে ইয়াত এড শ্ব' কৰিব। আপোনালোকে দেখিবলৈ পাইছে, মই ইয়াৰ পৰা প্লে কৰি আছো। এনেকুৱা ৰিংটোন হ'ব। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক এবং সাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।